Hello everyone, good morning আৰু এয়া হৈছে মোৰ স্কিন কেয়াৰ ৰুটিন চ' ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়া গম পাব প্ৰচেছিংটো কেনেকুৱা আৰু এইটো বেষ্ট প্ৰডাক্ট হয় আপোনালোকক মই ক'ব পাৰোঁ প্ৰাউডকৈ কাৰণ এইটো মই ইউজ কৰিছোঁ চ' চাই থাকক ভিডিঅ'টো এই মাজতে লাইট গুচি গৈছিলে দেই মোৰ এয়া হৈছে মৰ্ণিং ৰুটিন স্কিন কেয়াৰ চ' মই ফাৰ্ষ্টৰ ভিডিঅ'কেইটা দেখালোঁ আপোনালোকক কেনেকৈ কি ইউজ কৰিব লাগে এইটো হৈছে টোনাৰ আৰু এইটো হৈছে চিয়াম ফাৰ্ষ্ট ষ্টেপত টোনাৰ লগাব লাগে তাৰপিছত চিয়াম লগাব লাগে আৰু এইটো ফ্লেভাৰ হৈছে জামুকৰ হয় চ' তাৰপিছত থাৰ্ড ষ্টেপটোত হৈছে এয়া মইশ্চাৰাইজাৰ তো এইটো হৈছে ছানস্ক্ৰীম যোনটো আমি কওঁ সেইটো হৈছে তো এইকেইটা ষ্টেপ হয় তিনিটা ষ্টেপ কৰিব লাগে তো অইলি স্কিনৰ কাৰণে পিম্পলছ একনি এণ্ড ডাৰ্ক চাৰ্কলৰ কাৰণে এইটো বেষ্ট প্ৰডাক্ট হয় ইউজ কৰিব পাৰে আপোনালোকে মই ডেইলি ইউজ কৰোঁ ডেইলি মই মোৰ স্কিনত সেইটো এপ্লাই কৰোঁ কাৰণ মোৰ স্কিন হৈছে অইলি চ' আৰু এইটো ফ্লেভাৰটো জামুনৰ হয় বহুত ভাল ফ্লেভাৰ আপোনালোকে লগাব পাৰে অৰ্ডাৰ কৰিব পাৰে আৰু এয়া হৈছে মোৰ স্কিন চ' আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ আকৌ আহি আছোঁ